লাষ্ট ফটো আছিল আৰু দেউতাৰ আজি হিচাপ মতে মই ধুতি পাঞ্জাবী পিন্ধিব লাগিছিলে কিন্তু ধুতি পিন্ধিব নাজানো এয়া ছোৱালীক স্কুলৰ পৰা ললো লৈ এতিয়া ভিতৰ সাইডে ইমান জাম লাগিছে আদি পশুপতি সন্তোষে কৃষ্ণ हेलो गाइज আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ আগত মই মানৱেশ বৰাই স্বাগতম জনাইছো আজি দেউতাৰ বছৰীয়া শ্ৰাদ্ধ পৰিছে এতিয়া 8:30 হ'ব হৈছে সো ভকত দুজন মায়ে মাতিছে ভাগৱত পাঠ হ'ব মাং মিঠাই আনি দিব লাগে তাকে মিঠাই আনি দিও আৰু ছোৱালীৰ আজি আকৌ লাষ্ট স্কুল কাইলৈৰ পৰা তাই সামাৰ ভেকেশন হ'ব একদম 31 জুলাই লৈকে 1 আগষ্ট খুলিব তাইকো থৈ আহিলো আজি বৰষুণ দিছিলে সো গাড়ীতে লৈ যাবলৈ হ'ল গাড়ীত লৈ গ'লে মানে বৰ দিগদাৰ হয় বহুত জাম হয় যে তথাপিও টাইমতে পালোগে তাইক থৈ আহিলো আজি সোনকালে ছুটি হ'ব তাই 10টাত ছুটি হ'ব আজি আহকচোন দিনটো কি কৰো আজি গোটেইখিনি দেখাও এইটো আমাৰ বেডৰুমৰ খিৰিকীৰ পৰা বৰষুণ দি আছে দেখিছে অলপ কিনকে বৰষুণ দি আছে বতৰো একদম পুৰা ডাৱৰীয়া হৈ আছে আৰু ফটককে বলক মাক মিঠাই কেইটামান লাগে আৰু বিস্কিট লাগে তাকে লৈ আহোঁগে এয়া এইখিনিতে ভাগৱত পাঠ হ'ব মুচি আছে দিদিয়ে আমাৰ প্ৰত্যেকবাৰে এইখিনিতে আমি পাতোঁ পূজা হওক বা নাম হওক এতিয়া ধুনীয়াকৈ চাফা কৰি আছে ভকতো আহি পাবহি হৈছে 8:30 পামহি বুলি কৈছিলে 8:30 হয় আৰু এপিনে প্ৰসাদ চখাদো গোটেইখিনি ৰেডি কৰি থৈ দিছে কল আপেল নাৰিকল প্লাম গোটেইখিনি আছে ইয়াতে বুট মগু আছে এপিনে মানুহজনীয়ে খানা বনাই আছে তাই ঘৰৰ ড্ৰেছত আছে যে এইটো কাৰণে তাই ওলাবলৈ বিচৰা নাই বলক কেতিয়া ওলাই যাওঁ বাহিৰত নামি আহিছিলোঁ ডালিমি চুইটছ খোলাই নাই আমি ইয়াৰ পৰাই মিঠাই চিঠাই লওঁ মেনেজাৰ বহি আছে কিন্তু চাবি অহা নাই চাগে এই কলা পিন্ধাজনে আমাৰ কেচিয়াৰ হয় কেছত বহে ওলাই নাই এতিয়া অকণমান সময় ৰওঁ খুব সম্ভৱ চাগে 9টাৰ আগে খোলে নেকি তলতে ৰৈ দিওঁ খুলিব ফটককৈ মিঠাই আৰু বিস্কিট লৈ ঘৰলৈ যাম বাকী নাম কেনেকৈ পাতোঁ ভাগৱত পাঠ কেনেকৈ কৰে আপোনালোকক অলপ মই দেখাম 10 মিনিটমান ৰ'লোঁ ৰৈ পিনে দোকান খুলিলে এতিয়া মিঠাই লৈ ল'লোঁ এইখন দোকান খোল খালে মই প্ৰথম কাষ্টমাৰ কালাকান ল'লোঁ আৰু গোটেই বিস্কিট এক পেকেট ল'লোঁ এতিয়া যাওঁ ফটাফট গা ধুওঁগৈ ভকত আহি পাবলৈ হৈছে গা পা ধুই ৰেডি হওঁ বলক গা পা ধুই ৰেডি আজি হিচাপ মতে মই ধুতি পাঞ্জাবী পিন্ধিব লাগিছিলে কিন্তু ধুতি পিন্ধিব নাজানো ঘৰত তেনেকৈ পিন্ধোৱা মানুহো নাই সেইটো কাৰণে টি চাৰ্ট পেণ্টকে পিন্ধিম সেইবাবে বেয়া নাপাব আপোনালোকে এতিয়া গা পা ধুই ভকত আহিয়ে পোৱাহি নাই 8:30 আহিব বুলি কৈছিলে এইপিনে মই 10টাৰ আগতে ছোৱালী স্কুল পাবগৈ লাগিব তাৰ আগতে আকৌ মানুহজনীক অফিচত থ'বগৈ লাগিব এতিয়া কেনেকৈ কি মেনেজ কৰিব পাৰোঁ আপোনালোকক সকলো মই ভিডিঅ'ৰ জৰিয়তে দেখাই থাকিম সেয়া মায়ে গোটেইখিনিতে যোগাৰ কৰি থৈছে এখন ভাগৱত গীতা ভাগৱত পাঠ কৰিব যে আজি বাকী ইয়াত ধুনীয়াকৈ সজাই ৰাখিছে এতিয়া অকণমান ধূনা দি আছে মায়ে ময়ো ফটাফট কাপোৰকেইটা পিন্ধোঁ কাপোৰকেইটা পিন্ধাৰ পাছত আপোনালোকক এটা কৰি দেখাই দিম ছোৱালী স্কুল ছুটি হ'বলৈ হৈছে সেইটো কাৰণে একেবাৰে মানুহজনীকো লৈ আহিছোঁ তাই অফিচ আছে তাই 10টাত ছুটি হ'ব অলপমান 10-15 মিনিটমান লেট হ'ব মানুহজনীক অফিচ পাওঁতে মানে ভকত আহিয়ে পোৱাহি নাই তেওঁলোক 9:30 আহিম বুলি কৈছিলে হয়তো কিবা এটা কাৰণত দেৰি হৈছে একো নাই ছোৱালীক আনি লোৱাৰ পাছত আৰু একেবাৰে আপোনালোকক ধুনীয়াকৈ নামষাৰ দেখাম এতিয়া গৈ আছোঁ সেইজনী পিছপিনে বহি আছে আৰু এয়া অথনি তাইক স্কুলত থওঁতে গাড়ীতে থ'লোগৈ গাড়ীত থ'লে বৰ দিগদাৰ হয় বহুত জাম লাগে এতিয়া বৰষুণ নাই যে সেইটো কাৰণে স্কুটাৰখনকে লৈ আহিছোঁ
এতিয়া ছোৱালীক স্কুলৰ পৰা ল'লোঁ লৈ এতিয়া ভিতৰৰ চাইডে ইমান জাম লাগিছে মই এইটো কাৰণে স্কুলৰ এই ভিডিঅ' দেখুওৱা নাই আৰু এতিয়া এই ছাৰ্ভিচ ৰোডেদি আহিছোঁ আমি দেখিছে এইখিনি লাল মাটি ফটাফট যাওঁ মানুহজনীৰো চাকৰি আছে তাইক থওঁগৈ আগতে থৈ পিনে আমি ঘৰলৈ যাওঁ এতিয়া চাগে এতিয়ালৈকে চাগে ভকত আহিলে আপোনালোকক দেখাই বাকী গোটেইখিনি দেখাই থাকিম বলক জয় গুরু শঙ্কর সর্বগুণাকার যাকে নাইতে উপান তাহারি শরণ শত কৌতি বারেক বারেক করু এয়া হেৰি ভকতে আৰম্ভ কৰিলে ভাগৱত পাঠ আপোনালোকক মাজে মাজে এনেকৈ মই দেখাই থাকিম ছোৱালীক গা ধুৱালোঁ গা চা ধুই ৰেডি এতিয়া সেৱা জনাব লাগিব আহকচোন আপোনালোকক দেখাওঁ আদি পশুপতি সন্তোষে কৃষ্ণ চাই বজাৱে ডুমৰু জগতৰ গুৰু ও নাচন্ত গুণ ইমান ধুনীয়াকৈ ভাগৱত পাঠ কৰিছে শুনি আছিলোঁ মই ভিডিঅ' কৰিছোঁ আপোনালোকে দেখা পালে চাগে ভিডিঅ' চাই কেনেকুৱা পালে ইমান সুন্দৰকৈ বুজাইছে তেখেতে খুব ভাল লাগিছে শুনি বহি আছিলোঁ ছোৱালীৰ ধৈৰ্য নাই জানে ছোৱালী উৎপতীয়া কচুগুটি তাই বোলে হেৰি আমনি লাগিছে সেইটো কাৰণে তাইক উঠাই পিনে অকণমান বহিছোঁ মা বহি আছে মায়ে শুনি আছে আপোনালোকক তাৰ মাজে মাজে মই আকৌ দেখাই থাকিম দেউতাৰ বছৰেকীয়া শ্ৰাদ্ধ ধুনীয়াকৈ শেষ হ'ল এইমাত্ৰ গ'ল ভকতসকল দুগৰাকী আহিছিলে মায়ে ধুনীয়াকৈ তেওঁলোকক ৰুটি ভাজিও খোৱালে পায়স বনাইছিলে পায়স আমি চবেই খালোঁ প্ৰসাদ খালোঁ এতিয়া গ'ল এতিয়া এইখিনি আজৰাব আছে এতিয়া আৰু 2-3 ঘৰমানক মানে আমি প্ৰসাদ দিবলৈ যাম বিলাব যাম বিলাই পিনে আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ আজি দেউতাৰ শ্ৰাদ্ধ বুলিয়ে মই ভিডিঅ'টো বনাইছিলোঁ আৰু কোনো চাগে দেখা নাই আজি মই দেখাই দিওঁ মোৰ দেউতাৰ ফটোখন এইখন লাষ্ট ফটো আছিলে আৰু দেউতাৰ ককাৰ শ্ৰাদ্ধ আছিলে মৰাণত সেই তেতিয়া ভকতৰ লগত একেলগে তোলা তো ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ইয়াতে সামৰণি মাৰিছোঁ যদি চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব টিল দেন বাই টেক কেয়াৰ